Hello my friend, welcome to my education channel SP Education Point. আজি আমি বিগত বৰ্ষৰ লখিমপুৰ মেডিকেল কলেজ এণ্ড হস্পিটেলৰ গ্ৰেড 4 পোষ্টৰ কাৰণে হৈ যোৱা ৰিটেন টেষ্টৰ প্ৰশ্নসমূহ আলোচনা কৰিম। ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। প্ৰথম প্ৰশ্নটো হৈছে তলত দিয়া কোনখন নদী উত্তৰ ভাৰতৰ নদী নহয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কৃষ্ণা। নেক্সট কুৱেশ্যন, কোন তাৰিখে ভাৰতে স্বাধীনতা দিৱস পালন কৰে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 15 আগষ্ট। নেক্সট কুৱেশ্যন, মহাকাশলৈ যোৱা প্ৰথমজন ভাৰতীয় মহাকাশচাৰী কোন আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰাকেশ শৰ্মা। Question number 4. Which of the following is the smallest planet of our solar system? আমাৰ সৌৰজগতৰ ক্ষুদ্ৰতম গ্ৰহ কোনটো? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি মাৰ্কিউৰী। বুধ গ্ৰহ হৈছে আমাৰ সৌৰজগতৰ ক্ষুদ্ৰতম গ্ৰহ। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেশ্যনেল এনিমেল অফ ইণ্ডিয়া? ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু কোনটো? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ টাইগাৰ। বাঘ হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু। কুৱেশ্যন নম্বৰ 6, হোৱাট ইজ দ্য কেপিটেল অফ বিহাৰ? বিহাৰৰ ৰাজধানী কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি পাটনা। পাটনা হৈছে বিহাৰৰ ৰাজধানী। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফ্ল'য়িং কাউণ্ট্ৰি ইজ অলছ' ন'ন এজ লেণ্ড অফ দি ৰাইজিং ছান? তলত দিয়া কোনখন দেশ লেণ্ড অফ দি ৰাইজিং ছান নামেৰেও জনাজাত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি জাপান। জাপানক লেণ্ড অফ দি ৰাইজিং ছান বুলিও জনাজাত। কুৱেশ্যন নম্বৰ 8, দ্য এছিয়াটিক লায়ন ইজ ফাউণ্ড ইন? এছীয় সিংহ ক'ত পোৱা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ গিৰ ৰাষ্ট্ৰীয় উদ্যান। কুৱেশ্যন নম্বৰ 9, হু ৰট দ্য ৰামায়ণ? ৰামায়ণ কোনে লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বাল্মীকি। বাল্মীকিয়ে ৰামায়ণ লিখিছিল। ইয়াৰ নেক্সট কুৱেশ্যনটো হৈছে হু ক্ৰিয়েটেড দ্য ফেমাছ পেইণ্টিং অফ মনালিছা? বিখ্যাত চিত্ৰ মনালিছা কোনে অংকন কৰি উলিয়াইছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি লিঅ'নাৰ্ডো দা ভিঞ্চি। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে ৰঞ্জি ট্ৰফি ইজ এছ'চিয়েটেড উইথ হুইচ অফ দ্য ফ্ল'য়িং স্পৰ্টছ? ৰঞ্জি ট্ৰফি তলত দিয়া কোনটো ক্ৰীড়াৰ সৈতে জড়িত? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি ক্ৰিকেট। ৰঞ্জি ট্ৰফি ক্ৰিকেটৰ লগত জড়িত। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য লাৰ্জেষ্ট ৰিভাৰ আইলেণ্ড ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ নদীদ্বীপ কোনটো? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডি মাজুলী। মাজুলী পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ নদীদ্বীপ। নেক্সট কুৱেশ্যন, হু ইজ ন'ন এজ নেপোলিয়ন অফ ইণ্ডিয়া? ভাৰতৰ নেপোলিয়ন নামেৰে কাক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সমুদ্ৰগুপ্ত। সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন নামেৰে জনা যায়। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফ্ল'য়িং ডেন্স ইজ অৰিজিনেটেড ইন কেৰেলা? তলত দিয়া কোনটো নৃত্যৰ উৎপত্তিস্থল কেৰেলা? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি কথাকলি। নেক্সট প্ৰশ্ন, ইন হুইচ ইণ্ডিয়ান ষ্টেট ইজ দ্য তাজমহল চিটুৱেটেড? ভাৰতৰ কোনখন প্ৰদেশত তাজমহল অৱস্থিত?
ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ উত্তৰ প্ৰদেশ তাজমহল উত্তৰ প্ৰদেশত অৱস্থিত Question number 16 Who established the Mughal Empire in India ভাৰতত কোনে মোগল সাম্ৰাজ্য স্থাপন কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি বাবৰ বাবৰে ভাৰতত মোগল সাম্ৰাজ্য স্থাপন কৰিছিল Next question Who discovered America in the year 1492 1492 চনত কোনে আমেৰিকা আৱিষ্কাৰ কৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক্ৰিষ্টোফাৰ কলম্বাছ Next question Which is the largest ocean in the world পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ কোনখন ইয়াৰ শুদ্ধ উত্তৰটো হৈছে প্ৰশান্ত মহাসাগৰ প্ৰশান্ত মহাসাগৰ পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ Next question Which man made canal connect the Pacific Ocean with the Atlantic Ocean কোনটো মানৱসৃষ্ট জলপথে প্ৰশান্ত মহাসাগৰক আটলান্টিক মহাসাগৰৰ সৈতে সংযোগ কৰিছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডি পানামা খাল Next প্ৰশ্ন Apatanis are the tribal people of which state আপাটানি সকল কোন ৰাজ্যৰ জনজাতি শুদ্ধ উত্তৰটো হ'ব সি অৰুণাচল প্ৰদেশ আপাটানি সকল অৰুণাচল প্ৰদেশৰ জনজাতি Next question হালুক সংশ্লেষণৰ জৰিয়তে উদ্ভিদে তলত দিয়া কোনটো প্ৰস্তুত কৰে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ কাৰ্বহাইড্ৰেট Next question ভিটামিন এৰ অভাৱত হোৱা ৰোগ হ'ল ডেছ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সি কুকুৰিকণা ভিটামিন এৰ অভাৱত কুকুৰিকণা হয় Next question red blood cell of human body primarily carries ডেছ মানৱ শৰীৰৰ লোহিত ৰক্তকণিকাৰ প্ৰধানত কঢ়িয়াই নিয়া সামগ্ৰীবিধ হ'ল ডেছ শুদ্ধ উত্তৰটো হ'ব বি অক্সিজেন Next question তলত দিয়া কোনটো ৰোগ মহে বিয়পায় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি ডেংগি Next question COVID-19 is caused by which of the following তলত দিয়া কোনটোৱে COVID-19 সৃষ্টি কৰে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি SARS-CoV-2 Next question Cataract is a disease of days Cataract কোন অংগৰ ৰোগ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সি চকু Next question Which of the following hormone reduce blood glucose level তলত দিয়া কোনটো হৰমনে তেজৰ গ্লুকোজৰ মাত্ৰা কমায় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ ইনসুলিন Next question কোন ৰোগৰ প্ৰতিষেধক ৰূপে BCG ভ্যাকচিন দিয়া হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি যক্ষ্মা Question number 29 তলত দিয়া কোনটোত পাচক ৰোগ নাথাকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি পিত্ত Next question মানুহৰ হৃদপিণ্ডত কেইটা নিলয় মানে ভেন্ট্ৰিকল থাকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি দুটা মানুহৰ হৃদপিণ্ডত দুটা নিলয় থাকে Next question
The synonym of elongate is dash. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি lengthen. Next question. The antonym of artificial is dash. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি genuine. Next question. Complete the English proverb. Better dash than never. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি late. What is the opposite gender of vixen? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি fox. Next question. What is the past tense of forget? Forgetৰ অতীতকাল কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি forgot. Next question. Complete the sentence using the correct preposition. She is dash sitting the rock. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি on. Next question. What is a group of cows called? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি herd. Next question. A person who mends shoes is called. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি cobbler. Next question. Fill in the blank with proper determiner. The Pacific is dash ocean of the world. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি N. Next question. What is the superlative of bad? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি worst. Next question. সৰল কৰা আৰু তলৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা. 3 যোগ 6 বিয়োগ 3 পূৰণ 5 হৰণ 5. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ 6. Next question. বজাৰত আলুৰ দাম প্ৰতি কিলোত 40 টকা হ'লে 3 কিলো আলুৰ দাম কিমান হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ 120 টকা. 70.333 পৰা 2.33 বিয়োগ কৰা আৰু তলৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি 68.003. Next question. এখন বিদ্যালয়ত 1000 জন ছাত্ৰ ছাত্ৰী আছে যাৰ 40% ছোৱালী. বিদ্যালয়খনত ছোৱালীৰ সংখ্যা কিমান? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি 400 জনী. Next question. এজন মানুহে 150 গ্ৰাম চাউলৰ ভাত খাব পাৰে. যদি এখন মধ্যাহ্ন ভোজনলৈ 120 জন লোকক নিমন্ত্ৰণ জনোৱা হয় তেনেহ'লে সেইখন ভোজৰ বাবে কিমান পৰিমাণৰ চাউল কিনিব লাগিব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি 18 কেজি. Next question. 37.5ৰে 300ক হৰণ কৰা আৰু তলৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ 8. Next question. যদি এটা কাম 3জন মানুহে এক দিনত সমাপ্ত কৰিব পাৰে তেনেহ'লে এজন মানুহে কিমান দিনত কামটো সমাপ্ত কৰিব পাৰিব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 3 দিনত. এজন মানুহে 3 দিনত কামটো সমাপ্ত কৰিব পাৰিব. Your next question. Which one of the following number is a perfect square?
তলত দিয়া কোনটো এটা পূৰ্ণবৰ্গ সংখ্যা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি 81 নেক্সট কুৱেশ্যন এজন মানুহে 15,000 টকা প্ৰতি বছৰে 10% সুদ হাৰত 2 বছৰৰ বাবে ধাৰ ল'লে 2 বছৰত এইখিনি টকাৰ ওপৰত সৰল সুদ কিমান হ'ব আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি 3000 আৰু আজিৰ শেষৰ প্ৰশ্নটি হৈছে এখন ৰেলগাড়ী প্ৰতি ঘণ্টাত 90 কিলোমিটাৰ হাৰত সমান বেগত গতি কৰি থাকিলে 20 মিনিটত ই কিমান দূৰ অতিক্ৰম কৰিব আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি 30 কিলোমিটাৰ